অতি সহজে আৰু কম সময়তে হোৱা ফুল এপাহ আমি বনাবৰ কাৰণে প্ৰথমতে আমি এটা নক্সা অংকন কৰি ল'ব লাগিব। সেই নক্সাটো এতিয়া মই অংকন কৰি দেখুৱাম। তাৰ বাবে আপোনালোকে গোল বস্তু দুটা ল'ব লাগিব যাতে আমি দুটা বৃত্ত অংকন কৰিব পাৰোঁ, এটাৰ ভিতৰত এটা। আহকচোন ভিডিঅ'টো চাওঁ। আমাৰ নক্সাটো অংকন কৰা হৈ গৈছে। এতিয়া আমি প্ৰথম ফুলটো বনাবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে প্ৰথম ৰঙা সূতা এডাল লৈ ভিডিঅ'টোত দেখুওৱাৰ দৰে আমি ফুলটো বনাবলৈ আৰম্ভ কৰিম। আমাৰ ভিতৰৰ অংশৰ ফুলটো হৈ গৈছে। এতিয়া তাৰ বাহিৰৰ অংশ বনাবৰ কাৰণে আমি এনেদৰে চাৰিওফালে বনাম।
এইদৰে আমি গোটেই চাৰিওফালে বনোৱাৰ লগতে বাকী দুটাটো আমি বনাই ল'ম এনেদৰে। আমাৰ দুটা বনোৱা হৈ গৈছে ইতিমধ্যে। এতিয়া আমি ইটোত ৰঙাৰে বাহিৰ চাইডটো বনাই ল'ম আৰু এতিয়া আমি পাতকেইটা বনাই ল'ম। এয়া চাওকচোন, আমাৰ এটা সুন্দৰ ফুল তৈয়াৰ হ'ল। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।